মনক প্ৰশ্ন কৰিলোঁ, তোমাৰ আপোন মানুহটিয়ে যদি তোমাক এৰি গুচি যায়, তেতিয়া তুমি কি কৰিবা? মনে ক'লে, যি আপোন সি কেতিয়াও এৰি নাযায়, আৰু যিয়ে এৰি যায় সি কেতিয়াও আপোন নাছিল। টেনচন আৰু মানসিক চাপত সেইসকলেই থাকে যিয়ে নিজৰ কামতকৈ আনৰ কথা বেছি চিন্তা কৰে। জীৱনত যিমানেই ভাল কাম কৰা তোমাক সকলোৱে পাহৰি যাব, কিন্তু এটা সৰু বেয়া কাম কৰি চোৱা, ৰেকৰ্ড হৈ যাব। দৰকাৰ হ'লে অকলে থাকক, তথাপিও গাখীৰ কল দি সাপ পোহা বন্ধ কৰক। পৃথিৱীত প্ৰিয়জন বুলিবলৈ কোনো নাই, যি আছে চব প্ৰয়োজন। যেতিয়া প্ৰয়োজন শেষ হয়, তেতিয়া প্ৰিয় মানুহবোৰে ৰং সলায়। জীৱনত তুমি যিয়ে নকৰা, কিন্তু অনুৰোধ কৰি তোমাৰ জীৱনত কাকো থাকি যাবলৈ নকবা। মৰমত মাতা নামবোৰ এদিন ৰৈ যায়, কিন্তু হেৰাই যায় সেই নাম ধৰি মাতা মানুহবোৰ। কোনোবাই অলপ ভাল ব্যৱহাৰ কৰিলে বা কোনোবাই অলপ ধুনীয়াকৈ কথা পাতিলেই যিসকল গলি যায়, সিহঁতৰ জীৱনত দুখৰ শেষ নাই। হৃদয় হত্যা কৰোঁতে যাৰ হৃদয় নকঁপে, শৰীৰ হত্যা কৰোঁতেও তাৰ হাত নকঁপিব। যদি দূৰতেই থাকিব বিচাৰা, তেনেহ'লে কেতিয়াও সন্মুখত নাহিবা। ঘৃণাই যদি কৰিব বিচৰা, তেনেহ'লে মিছা প্ৰেম নকৰিবা। মই প্ৰায়ে দেখিছোঁ, জীৱনত সিহঁতেই বেছি সুখী থাকে, যাৰ জীৱনৰ চাহিদা কম। এই পৃথিৱীত সকলোৱে এদিন বুজিব পাৰিব যে সি নিজেই নিজকে ঠগিছে। অৱহেলা এটা ভয়ানক বেমাৰ। প্ৰিয় মানুহবোৰৰ অৱহেলাবোৰেই এটা মানুহক লাহে লাহে জীৱন্তৰ পৰা মৃত্যুলৈ পৰিণত কৰে। আঘাত পাহৰি গ'লেও আঘাতকাৰীক সহজে পাহৰিব নোৱাৰি। ঘাঁ শুকাই গ'লেও দাগ মুচি নাযায়। কি আচৰিত নহয়নে? মন কোনো চিচাৰ বস্তু নহয়, তথাপিও ভাগি যায়। দুটি নয়নত ডাৱৰ নাথাকে, তথাপিও পানীৰে উপচি পৰি যায়। মানুহ জলবায়ু নহয়, তথাপিও সলনি হৈ যায়। যিসকলে তোমাৰ আঁৰত তোমাৰ বদনাম কৰে, সিহঁতৰ পৰা আঁতৰি থাকা। মনত ৰাখিবা, শত্ৰু কেতিয়াও বন্ধু নহয়। আজি মনত পৰিছে, জীৱনত কিমান সময় নষ্ট কৰিছোঁ। আজি বুজিছোঁ, অৱহেলাই মানুহক কিমান কষ্ট দিব পাৰে। ঘৰ সাজিলেই জানো সুখী হ'ব পৰা যায়? ঘৰ সাজিও কিমান মানুহ পুৰি হ'ল ছাই। জীৱনত যদি সুখ শান্তি বিচাৰে, তেন্তে এইকেইটা কাম কেতিয়াও নকৰিব। বেছি আশা নকৰিব। জীৱনত যি আছে সেইবোৰ লৈয়ে সন্তুষ্ট থাকক। জীৱনত যিমান সময় জয়ী হৈ থাকিবা, হাততালিৰ অভাৱ নহ'ব। কিন্তু এবাৰ হাৰি চোৱা, চাবা আপোনাৰ হাতত ধৰিবলৈ এটা হাতো নাপাব। প্ৰেমত বিচ্ছেদ হোৱাৰ কাৰণেই যদি কেতিয়াবা তোমাৰ মৰি যাবলৈ ইচ্ছা হয়, তেতিয়া তোমাৰ ঘৰৰ ওচৰত থকা কোনোবা হস্পিটেলত গৈ চাই আহা। মানুহ এদিন জীয়াই থাকিবলৈ মানুহ কিমান যুঁজি আছে, এবাৰ বুকু ভৰি উশাহ ল'বলৈ কিমান চটফটাই আছে। অলপ সুস্থতাৰ কাৰণে প্ৰভুৰ কাষত কিমান কাকুতি মিনতি কৰি আছে। সামান্য অভাৱত তুমি যদি দিশহাৰা হৈ পৰা, জীয়াই থকাৰ ইচ্ছা যদি হেৰাই পেলোৱা, তেনেহ'লে ৰাতিৰ এন্ধাৰত ৰাস্তাৰ কাষত শুই থকা মানুহবোৰক এবাৰ চাই আহা, যাৰ পেটত নাই ভাত, শৰীৰত নাই কাপোৰ, তথাপিও দিশহাৰা হোৱা নাই। মূৰ্খৰ নিচিনা মৰিবলৈ যাব নিবিচাৰে। যদি গাৰ ৰং ক'লা হোৱাৰ বাবে নিজকে লুকাই ৰখা কাৰোবাৰ পৰা ভয় কৰা, কিবা কৰোঁতে নিজকে সৰু বুলি ভাবা, তেনেহ'লে এচিডত জ্বলি যোৱা মানুহবোৰৰ পিনে চোৱা। সিহঁতে নিজৰ সেই জ্বলি যোৱা চেহেৰালৈ সমাজৰ আগত কেনেকৈ ঘূৰি ফুৰিছে। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব। ধন্যবাদ।